সো আজি 5 নং চেৰফাং সমষ্টিত মই ভাবোঁ ইউ পি পি এলটো আৰু মজবুত হৈছে। বিভিন্ন দলত কাম কৰি থকা মানুহবোৰ ইউ পি পি এল দলৰ নীতি আদৰ্শ আৰু প্ৰমোদ বড়োদেৱৰ নেতৃত্বৰ চৰকাৰখনে কৰি যোৱা কামবোৰ চাই পেলাই বিভিন্ন দলৰ পৰা মানুহবিলাক আজি আহিছে। চ' আজি আমি সঁচাকৈ আনন্দিত দেখি পেলাই যে মানুহবোৰ আমি কণ্ট্ৰল কৰিব লগা হ'ল যে আমি আজি মিটিঙত ইয়াতকৈ বেছি ল'ব নোৱাৰিম, আপোনালোকক ৰওক, আমি আপোনালোকৰ জেগাত আৰু পিছত জইনিং কৰাম বুলি আমি মানুহ ৰখাব লগা হ'ল আজি। চ' আজি 8 শতাধিক মানুহ জইন কৰিছে। আমি আৰু বহুত বেছি দূৰৰ পৰা মানুহ মাতা নাই, মেক্সিমাম মানুহ আমাৰ ফুলগুৰি আৰু যজ্ঞপুৰৰ মানুহ আছিলে। চ' ফুলগুৰি যজ্ঞপুৰৰ পৰাই যদি 800 মানুহ হৈছে, আমি যদি বাকী VCDCৰ কথা কওঁ তেতিয়াহ'লে আজি মোটামুটি 5-6 হাজাৰ মানুহ হ'লে হয়। কিন্তু আমি মানে জেগাত কৰিম, মানে লোকেলি জইনিং প্ৰগ্ৰেমবিলাক কৰিম বুলি আমি বাকী মানুহখিনি নানিলোঁ। তো আজি বিৰাট ভাল প্ৰগ্ৰেম ছাকচেছফুল হৈছে। আজি আমাৰ ডেপুটি চিফ আহিছে, আমাৰ EM নীলেশ চৰকাৰী আহিছে আৰু আমাৰ দলৰ বিভিন্ন সমূহ চেণ্ট্ৰেলৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়লৈকে মানুহ আহিছে আৰু মই ভাবোঁ আজি মানে প্ৰগ্ৰেমটো বিৰাট ছাকচেছফুল হৈছে। মেইনলি BPFৰ মানুহখিনি আছে, মেইনলি BPF আছে, GSP আছে, তাৰপিছত আপোনাৰ কংগ্ৰেছ আছে, তো বিভিন্ন দলৰ পৰা আছে। চ' মেজৰিটি BPFৰ পৰা আছে।